kharu diba tate mina korao senai buku bhori jasiba morom oi buku bhori jasiba morom oi সমাজক দেখুৱাই ঘৰে এখন পাতি বাঐ সমাজৰ পালিবা নিয়ম গাইজ বহাগ বিহু পালেহি যদিও আমাৰ দেশ তথা ৰাজ্যত লকডাউন চলি আছে তথাপিও বিহু বুলি অলপ হ'লেও উলহ মালহ লাগিছে যদিও এবাৰ বিহু ভালকৈ পালন কৰিব পৰা নহ'ব তথাপিও এইখিনিতে সোণৰ খাৰু নালাগে মোক সেই উপন্যাসখনৰ কথাও মনলৈ আহিল তাৰ আগতে কিছুমান বিহু গীতৰ কলিও মনলৈ আহিল আৰু এটা গীত আছে অলৰেডি যে সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আৰু যিহেতু লকডাউন চলি নথকা হ'লে বহাগ বিহু মাঘ বিহু এই সময়বোৰ বিশেষকৈ বিয়াৰ বতৰ বুলি সকলোৱে কয় আৰু বিয়াৰ দিনো বোলে পৰে এনেকুৱা সময়তে খুব বেছি আৰু আজি এইখিনি সময়তে মোৰো ঘপকৈ গীতটি মনলৈ আহিল আৰু সোণৰ খাৰু আচলতে সকলোৰে হেঁপাহৰ হয় যদিও গঢ়াই থোৱা থাকে বা মোৰো আছে বহুতৰে থাকে তথাপিও আচলতে বিশেষকৈ আমাৰ তিৰোতাসকলৰ গহনাৰ প্ৰতি দুৰ্বলতা যথেষ্ট বেছি বুলি কয় অৱশ্যে এই ক্ষেত্ৰত মই বাৰু অলপ ব্যতিক্ৰম কাৰণ মোৰ বহুত বেছি হেঁপাহ নাই মই সাধাৰণতে সোণৰ যিকোনো গহনা পিন্ধাৰ পৰা আচলতে আঁতৰতে থাকিব বিচাৰোঁ কাৰণ বহুত যেন বাৰ্ডেন লৈ আছোঁ তেনেকুৱা লাগে কাৰণ বাহিৰত থাকোঁ যিহেতু ঘৰৰ বাহিৰত এই বস্তুবোৰ কিমান দূৰ সুৰক্ষিত এই কথাও চিন্তা কৰিব লগা হয় আৰু আজি আপোনালোকক মই দেখাম আমি সকলোৱে যি এৰী লেটা বা এৰী মুগা বুলি কয় আমাৰ ঘৰতো আছে পুহিছে আৰু এৰী লেটানো কেনেকুৱা হয় পকিলে কেনেকুৱা হয় কেঁচা হৈ থাকোঁতে কেনেকুৱা হয় আৰু এৰী লেটাই কি পাত খায় ইত্যাদি বিভিন্ন কথা মই দেখাওঁ তেনেহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এইবোৰ হৈছে এৰী পলু পকাৰ ওপৰত এনেকৈ বস্তা পাৰি থোৱা হৈছে কেঁচেৰু পাত খাই আছে আৰু এফালে এইটো জালি ইয়াত জালিত কিছুমান মুগা আছে পকিছে এইবোৰ আৰু এইবোৰ কেঁচেৰু পাত পলু খুওৱা হয় আৰু এইটো জালি ইয়াত পকি এনেকৈ বাঁহ বান্ধিছে আৰু এইবোৰ জালিৰ পৰা ভাঙি থোৱা হৈছে আৰু এইজোপা হৈছে এৰা গছ ওখ এজোপা এৰা গছ দেখাইছোঁ আৰু এইখন এৰাবাৰী এনেকৈ চাপৰ কিছুমান গছো থাকে গাইজ আপোনালোকে দেখিলে এইদৰে এৰী পলুৰ পৰা কিদৰে আচলতে এৰী লেটা হয় আৰু মুগা হয় আৰু তাৰপিছত সূতা উৎপন্ন হ'ব আৰু এই সূতাৰ পৰা এৰী স্কাৰ্ফ আৰু এৰী চেলেং বুলি কয় এইটোৱে বিভিন্ন তৈয়াৰ কৰা হয় বৰ্তমান সময়ত এৰী স্কাৰ্ফৰ যথেষ্ট ফুল দি সুন্দৰকৈ তৈয়াৰ কৰি উলিওৱা হয় আৰু সেইবোৰৰ বজাৰত আচলতে সুন্দৰ দামো পোৱা যায় গতিকে এইদৰে বিভিন্ন এৰী লেটাৰ আচলতে যথেষ্ট কিছুমান ঐতিহাসিক কাহিনীও আছে আৰু যি জয়াল এৰাবাৰীৰ মাজৰ পৰা আগতে পাত তুলি আনি এইদৰে এৰী লেটা উৎপন্ন কৰিবলৈ অতীতৰ পৰা মানুহে যথেষ্ট কষ্টসাধ্য কৰিছে আৰু বৰ্তমান সময়তো বহু মানুহে ঘৰতে এইদৰে এৰী লেটা পোহে আৰু আমাৰ ঘৰতো এইদৰে পোহা হয় আৰু এয়া চাওক এজোপা সুন্দৰ তগৰ ফুল দেখিছে বিহু আহি পালেহি তগৰ ডালত এয়া কপৌ ফুলো আছে আৰু খুব সোনকালে মই আপোনালোকৰ ওচৰলৈ যাম এটা সুন্দৰ ভিডিঅ'ৰ সৈতে বহাগৰ বিহুৰ বিভিন্ন পৰম্পৰা গৰু গা ধোৱা ইত্যাদি অন্যান্য ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ ওচৰলৈ পুনৰ যাম আৰু এইখিনিতে আপোনালোকৰ ঘৰত যদি এইদৰে এৰী লেটা আপোনালোকৰ পোহে তেনেহ'লে বিশেষভাৱে যত্ন ল'ব কিয়নো বৰ্তমান সময়ত এনেধৰণৰ বিভিন্ন আচলতে এইবোৰ লুকাই গৈছে মানুহে আধুনিকতাৰ পৰশত বহু সময়ত এনেধৰণৰ কিছুমান কাম কৰিবলৈ আমনি পায় আৰু নিজৰ ঘৰত এইবোৰ কৰাও নহয় কিন্তু যদি কৰিছে তেনেহ'লে ভালকৈ লক্ষ্য কৰিবচোন আমি যিবোৰ বস্তু ব্যৱহাৰ কৰোঁ আমি যিবোৰ ৱাছকোট পিন্ধোঁ বিশেষকৈ পুৰুষসকলৰ কাৰণে এৰী ৱাছকোট সুন্দৰকৈ তৈয়াৰ কৰি উলিওৱা হয় এইবোৰ আচলতে ঘৰতেনো কি সুন্দৰকৈ তৈয়াৰ কৰিবৰ কাৰণে আয়োজন চলে সেইবোৰ আমি ভালকৈ জনা উচিত আৰু আপোনালোকে যে এনেকুৱা কিছুমান থলুৱা ভিডিঅ' যদি বনায় তেনেহ'লে শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক কমেণ্ট